guys, welcome back to my YouTube channel. পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জন্মাষ্টমী হয় আৰু জন্মাষ্টমীৰ আপোনালোকক সবকে শুভেচ্ছা জনালোঁ। আশা কৰোঁ আপোনালোকে চেলিব্ৰেট কৰি আছে জন্মাষ্টমী। আৰু এইটো ব্লগটো চিম্পল হয়। জন্মাষ্টমী কেনেকৈ চেলিব্ৰেট কৰিম ঘৰতে, বাহিৰত যোৱা প্ল্যান আছে। আপোনালোকে ভাল পাব চাগে ভিডিঅ'টো চাই। যদি ভাল পায় do লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এনেদৰে ঘৰতে প্ৰসাদ আগবঢ়াইছিলে মায়ে আৰু আগবঢ়াই পেলাই আমি অলপ টাইম ৰ'লোঁ। ধূপ ধূনা দিব লাগিব, তো তাৰ কাৰণে মায়ে প্ৰিপাৰেশ্যন কৰি আছিলে। এনেদৰে মায়ে গোটেই ঘৰটোত ধূনাটো দি পেলাই প্ৰসাদটো ভাঙিলে। এয়া প্ৰসাদ ভাঙি পেলাই মোৰ পাৰ্টটো লৈ ল'লোঁ। ইফালে মই ৰেডি হ'লোঁ, মা আৰু মই ৰেডি হৈ আমি যাব লৈছিলোঁ এটা মন্দিৰত। তাকে আপোনালোকে চাই থাকক। আমি ৰেডি হৈ পেলাই যোৱা প্লেন আছিলে স্কন টেম্পল, য'ত আমিনগাঁৱত আছিলে। কিন্তু তাতে ইমানেই ট্ৰাফিক জাম আছিলে কি আমি নোৱাৰিলোঁ যাবলৈ। সেইবাবে আমি ঘূৰাই দিলোঁ আৰু আহিলোঁ তেতিলিয়াৰ হনুমান মন্দিৰত। ইয়াতে মই প্ৰথমবাৰ আহি পাইছোঁ আৰু বিৰাটেই সুন্দৰ জেগা এটা, য'ত আমি অলপ সেৱা এটা কৰিলোঁ। সেৱা কৰি প্ৰসাদ খালোঁ। এনেদৰে ঘৰ আহি পালোঁ আৰু মুখ হাত ধুলোঁ। এতিয়া আপোনালোকক এটা বস্তু দেখাম, মা স্পেচিয়েল ক্ষীৰ, তো পায়স বনাইছে। তাকে এতিয়া খাওঁ, কাৰণ মই খোৱা টেষ্ট কৰা নাছিলোঁ কিন্তু। দেখাওঁগৈ মই। আজি পূজা স্পেচিয়েল বুলি ডিনাৰতে আজি খিচিৰিয়ে বনাইছিলে আৰু ৰঙালাও তৰকাৰী, তাকে আমি খালোঁ। আৰু আজি ব্লগটো ইমানতে। যদি ব্লগটো চাই ভাল পালে do লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পোৱা আশাতে আজিলৈ ইমানে।